শিল্পী জুবিন গাৰ্গক হত্যা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ পৰিকল্পনাৰে হত্যা কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গক মুখ্যমন্ত্ৰী শৰ্মাই। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতো শ্যামকানু মহন্তৰ হোৱা নাই কোনো ধৰণৰ শাস্তি। বিপৰীতে শ্যামকানু মহন্তৰ জব্দ কৰা বেংক একাউণ্ট পুনৰ খুলি দিবলৈ আদালতে দিলে অনুমতি। জুবিন গাৰ্গক হত্যা কৰা মূল মানুহজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ একাংশ জনতাৰ। সামাজিক মাধ্যমত শুনক এগৰাকী ব্যক্তিয়ে ইমান সাহসেৰে কি ক'লে মুখ্যমন্ত্ৰী শৰ্মাৰ কথা। জুবিন গাৰ্গক হত্যা কৰা মানুহজনে হল প্ৰি প্লেনিং হত্যা কৰা মানুহজনে হল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একদম চিধা কথা, খোলা কথা। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পাছত আমি দেখিব পাৰিলো যে শ্যামকানু মহন্তৰ যিটো SIT CID জব্দ কৰিছিলে, চিজ কৰিছিলে একাউণ্ট, বেংক একাউণ্ট, সেইটো খুলি দিবলৈ আদালতে এতিয়া পৰৱৰ্তী সময়ত নিৰ্দেশ